What? Hi guys, welcome back my another vlog. কি খবৰ আপোনালোকৰ? আজি মানে এটা বিশেষ কাম কৰিব গৈ আছো ঘৰত। যেহেতু সবে জানে যে ambubachi ষ্টাৰ্ট হ'ব এতিয়া। সো আগতীয়াকৈ অকমান ঘৰটো সফা কৰো। আজি পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিম। বস্তুবোৰ অকমান ধুই মেলি এক্সট্ৰাকে থৈ দিম যাতে পিছলে মানে প্ৰবলেম নহয় আৰু কাপোৰ চাপোৰ ধুবলৈতো বহুত আছে। আৰু বতৰটো আজি ইমান এটা ভাল বৰষুণটো এৰিছে বাৰু অকমান ৰ'দ ওলাব থাকে। তো হে আজি কামবোৰ ষ্টাৰ্ট কৰো আপোনালোকৰ লগতো শেয়াৰ কৰো তেন্তে ভিডিওটো লাষ্টলৈকে চাই থাকিব গাইস যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট কৰি জনাব আৰু লগতে সাবস্ক্ৰাইবও কৰি দিব এয়া ৰাতিপুৱা খালো ৰুটি আৰু চাহ আৰু এইটো ৰুমতে সব ধুই মেলি বস্তুবোৰ থবলৈ আগতীয়াকে বিছনা ঠিক কৰি অকমান বস্তু থৈয়ে দিছো আৰু এয়া পাকঘৰৰ এইখিনি সাফা কৰিম তাৰপিছত এইফালে বাসনবোৰ নমাব লাগিব আৰু এই ৰেকটো সাফা কৰিব লাগিব মানে গুটেখিনি পাকঘৰৰ বস্তু সাফা কৰিবই লাগিব সো এয়া ষ্টাৰ্ট লাগি গলো আৰু এয়া চাওক গাইস ওপৰত ইমান লেতেৰা এই বতাহ দিওঁতে এইবোৰ আহি পৰিছে মানে ওপৰত সিলিং দিয়া নাই যে আৰু এই ৰেকটো এতিয়া বস্তুবোৰ নমাই লম এয়া কাপোৰ ৰ'দত দিছিলোহে আকৌ বৰষুণ পৰিব ষ্টাৰ্ট হ'ল আৰু এয়া পাকঘৰৰ অৱস্থা এই পাৰ্টটো হ'ল তাৰপিছত এই পাৰ্টটো হ'ল আৰু এই ৰেকটো সফা হ'ল আৰু এই তলৰ বস্তুবোৰ বাহিৰত ওলাই নিব লাগিব আৰু এইবোৰ এতিয়া সফা কৰিবলৈ বাকি সব বাহিৰত ওলাই লৈ যাম আৰু এইবোৰ দেখি এনেকুৱা লাগিছে যে মই ৰুম চেঞ্জ কৰি আছো আৰু মাক দেখাই আছো যে মই কি বস্তুৰ পৰা ষ্টাৰ্ট কৰো মানে ধুবলে আৰু এয়া কামত লাগি গলো আৰু মই ঘৰত যেনেকৈ আজি বাচন ধুই আছো না মই সঁচা কৈছো যদি বাহিৰত গলোহেঁতেন হোটেল কৰিব তেতিয়া মই পইচা পালোহেঁতেন আজি চিয়াৰ্ছ এয়া গৰম গৰম চাহ খাব পাইছো আৰু এয়া বটলৰ ঢাকনবোৰ টাইটকৈ মাৰি লৈ পিনে এনেকৈ ধুনীয়াকৈ কাপোৰেৰে এনেকৈ ভালকৈ মোহাৰি আৰু চাফা কৰিছো আৰু নহলে উপায় নাই তেনেকৈ চাফা কৰিব লাগিব আৰু অলমোষ্ট ডান হৈ গ'ল আৰু এনেকৈ দি দিছো সব শুকাবলৈ ৰ'দত আৰু আজি ৱেডাৰটো চাওক কি মজা হৈছে আৰু এইবোৰ সব হৈ যোৱাৰ পিছত এতিয়া মই একফালৰ পৰা ঝাৰু মাৰিম এয়া ভাগৰো লাগিছে গৰমো লাগিছে আৰু এতিয়া গা ধুই লৈ লাঞ্চত খালো পাপৰ কাচকল আলু ডাংবটি ফ্ৰাই আৰু দাইৰ লগত কঁঠাল আৰু এয়া গোটেই বস্তুবোৰ ইয়াত আনি আধা থৈ দিছো বস্তুবোৰ ধুই আৰু এয়া পাকঘৰৰ ৰেকটো বেলেগ এটা ৰুমত শিফট কৰিলো আৰু এয়া পাকঘৰত গোটেইখিনি খালিয়ে কৰি থৈছো লাগতিয়াল বস্তুবোৰ থৈছো আৰু দালি চালি থবলৈ আছে আৰু আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব আৰু সাবস্ক্ৰাইবও কৰি দিব লগ পাম আকৌ এটা নেক্সট ভ্লগত বাই বাই